এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। বাক্সাৰ শিমলাগুৰিত ভাং জব্দ। ভাংখিনিৰ ওজন প্ৰায় 200 কিলোগ্ৰাম। JK21A1429 নম্বৰৰ এখন ট্ৰাকো জব্দ কৰা হয়। পুনৰবাৰ জনাওঁ, বাক্সাৰ শিমলাগুৰিত ভাং জব্দ। বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত এটি পেট্ৰল পাম্পত গাড়ী তালাচী চলাই প্ৰায় 200 কিলোগ্ৰাম ওজনৰ ভাং জব্দ কৰিবলৈ সক্ষম হয় বাক্সা আৰক্ষী। প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত শনিবাৰে পুৱা প্ৰায় 4 মান বজাত বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত NRL পেট্ৰল পাম্পত হালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্য আৰু শিমলাগুৰি আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়োৰ নেতৃত্বত এটি দলে অভিযান চলায়। উক্ত অভিযানকাৰী দলটোৱে ভালেকেইখনমান গাড়ীত তালাচী চলায় আৰু সেই সময়ত NRL পেট্ৰল পাম্পত JK21A1429 নম্বৰৰ এখন ট্ৰাক সন্দেহজনক অৱস্থাত ৰৈ থকা দেখা পায়। আৰক্ষী দলটোৱে ট্ৰাকখনত তালাচী চলাই চালকৰ আসনৰ পৰা লুকাই থকা অৱস্থাত 20টা ডাঙৰ পেকেট উদ্ধাৰ কৰে। ভাংখিনিৰ ওজন প্ৰায় 200 কিলোগ্ৰাম। উল্লেখনীয় যে অভিযানৰ পূৰ্বেই ট্ৰাকৰ ড্ৰাইভাৰ হেণ্ডিমেন ট্ৰাক এৰি পলাই যাবলৈ সক্ষম হয়। বৰপেটা ৰোডৰ পৰা আলম চৰুৱাৰ ৰিপৰ্ট, ৰেড ৰিভাৰ টাইমছ।